গুড মৰ্নিং ষ্টুডেণ্ট HS ষ্টাডি আছামলৈ স্বাগতম। আজি আমি এক্সামৰ বাবে একেবাৰে ইম্পৰ্টেণ্ট MCQ আলোচনা কৰিম। যিসকল HSLC 2026ৰ বাবে প্ৰস্তুতি লৈ আছে তেওঁলোকৰ বাবে আজিৰ এই ভিডিঅ'টো গুৰুত্বপূৰ্ণ। তো লেটছ ষ্টাৰ্ট নাও। তো 5 নম্বৰ লেসনটো হ'ল উপাদানসমূহৰ পৰ্যায়বৃত্তীয় শ্ৰেণী বিভাজন। তাৰ ভিতৰত আমি 10টা MCQ লৈছোঁ। তো 1 নম্বৰ MCQটো হ'ল আধুনিক পৰ্যায়বৃত্তীয় তালিকা কোনে দিছিল? তো অপশ্যন আছে ডেল্টল, মেণ্ডেলিভ, মচিলি, ৰাদাৰফোৰ্ড। তো C নম্বৰটো হ'ব এনসাৰটো। 2 নম্বৰ MCQটো হ'ল মেণ্ডেলিভ উপাদানসমূহ কিহৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাজন কৰিছিল? তো অপশ্যন আছে A এটমিক নাম্বাৰ, B এটমিক মাছ, ডেনচিটি, D ভলিউম। তো আমি সবেই জানো এইটো এটমিক মাছ। 3 নম্বৰ MCQটো হ'ল আধুনিক পৰ্যায়বৃত্তীয় তালিকা কিহৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে? তো A নম্বৰ অপশ্যনটো আছে এটমিক মাছ, B নম্বৰটো আছে এটমিক নাম্বাৰ, C নম্বৰটো আছে ডেনচিটি, D নম্বৰটো আছে সাইজ। তো উত্তৰ B এটমিক নাম্বাৰ। তো 4 নম্বৰ MCQটো হ'ল একে গ্ৰুপত থকা উপাদানসমূহৰ বেলেন্সি কেনেকুৱা হয়? A নম্বৰ অপশ্যন আছে বেলেগ, B নম্বৰটো আছে একে, C নম্বৰটো আছে কেতিয়াবা একে, D নম্বৰটো জনা নাযায়। তো এনসাৰটো হ'ব B একে। 5 নম্বৰ MCQটো হ'ল একে পিৰিয়ডত থকা উপাদানসমূহৰ সেলৰ সংখ্যা কেনেকুৱা হয়? অপশ্যন A বেলেগ, B একে, C বেছি, D কম। এনসাৰটো হ'ব B একে। পিৰিয়ডিক টেবুলত কিমানটা গ্ৰুপ আছে? A নম্বৰটো আছে 7, B নম্বৰটো আছে 8, C নম্বৰটো আছে 18, D নম্বৰটো আছে 16। তো এনসাৰটো হ'ব C 18। তো 7 নম্বৰটো হ'ল পিৰিয়ডিক টেবুলত কিমানটা পিৰিয়ড আছে? তো A নম্বৰটো হ'ল সেম 7, 8, 18, 16। তো এনসাৰটো হ'ব A 7। তো 8 নম্বৰ MCQটো হ'ল এটমিক নাম্বাৰ মানে কি? প্ৰটনৰ সংখ্যা, B নম্বৰটো হ'ল নিউট্ৰনৰ সংখ্যা, C নম্বৰটো হ'ল ইলেক্ট্ৰনৰ সংখ্যা আৰু D নম্বৰটো হ'ল প্ৰটন প্লাছ নিউট্ৰন। তো এনসাৰটো হ'ল A প্ৰটনৰ সংখ্যা। 9 নম্বৰ কুৱেশ্যনটো হ'ল পিৰিয়ডিক টেবুলত লেফ্টৰ পৰা ৰাইটলৈ এটমিক সাইজ কেনেকুৱা হয়? A নম্বৰটো হ'ল বৃদ্ধি পায়, B নম্বৰটো হ'ল কমি যায়, C নম্বৰটো হ'ল একে থাকে আৰু D নম্বৰটো হ'ল প্ৰথমে বৃদ্ধি তাৰ পিছত কমে। তো এনসাৰটো হ'ব B কমি যায়। 10 নম্বৰ MCQটো হ'ল পিৰিয়ডিক টেবুলত টপৰ পৰা বটমলৈ এটমিক সাইজ কেনেকুৱা হয়? তো এনসাৰটো হ'ব A বৃদ্ধি পায়, B নম্বৰটো হ'ব কমি যায়, C একে থাকে, D জনা নাযায়। এনসাৰটো হ'ব A বৃদ্ধি পায়। চেপ্টাৰ 6 জীৱন প্ৰক্ৰিয়া, তাৰ ভিতৰত আমি কেইটামান MCQ বনাইছোঁ। তো জীৱন প্ৰক্ৰিয়া মানে কি? A নম্বৰটো হ'ল জীৱন প্ৰক্ৰিয়া মানে কি? জীৱনৰ বাবে প্ৰয়োজনীয় সকলো প্ৰক্ৰিয়া। B নম্বৰটো অপশ্যনটো হ'ল কেৱল ৰাস, কেৱল পৰিপাক আৰু কেৱল ৰক্ত সঞ্চালন। তো জীৱন প্ৰক্ৰিয়া মানে হ'ল তো জীৱনৰ বাবে প্ৰয়োজনীয় সকলো প্ৰক্ৰিয়া, এইটো আমি সবেই জানো। তো অপশ্যনটো হ'ব A। 2 নম্বৰটো হ'ল উদ্ভিদে খাদ্য কেনেকৈ তৈয়াৰ কৰে? ৰেছপাইৰেশ্যন, ফটোচিনথেচিছ, ডাইজেশ্যন, ট্ৰান্সপৰ্টেশ্যন। তো এইটো আমি সবেই জানো, এইটো ফটোচিনথেচিছ হয়। 3 নম্বৰ MCQটো হ'ল ফটোচিনথেচিছৰ বাবে কোনটো গেছ লাগে? অক্সিজেন, নাইট্ৰজেন, কাৰ্বন ডাই অক্সাইড, হাইড্ৰজেন। তো এনসাৰটো হ'ব C কাৰ্বন ডাই অক্সাইড। 4 নম্বৰ MCQটো হ'ল ফটোচিনথেচিছত কোনটো গেছ উৎপন্ন হয়? অক্সিজেন, নাইট্ৰজেন, কাৰ্বন ডাই অক্সাইড, হাইড্ৰজেন। তো এনসাৰটো হ'ব A অক্সিজেন। তো 5 নম্বৰ MCQটো হ'ল উদ্ভিদৰ কোনটো অংশে ফটোচিনথেচিছ কৰে? ৰুট, ষ্টেম, লিফ, ফ্লাৱাৰ। তো এনসাৰটো হ'ব C লিফ। ষ্টমাটা ক'ত থাকে? ৰুট, ষ্টেম, লিফ, ফ্লাৱাৰ। তো C নম্বৰটো হ'ব লিফ। 7 নম্বৰ MCQটো হ'ল মানুহৰ পৰিপাক প্ৰক্ৰিয়া ক'ত আৰম্ভ হয়? ষ্টমাকত, মাউথ, স্মল ইণ্টেষ্টাইন, লাৰ্জ ইণ্টেষ্টাইন। তো এনসাৰটো হ'ব B মাউথত। 8 নম্বৰ MCQটো হ'ল আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি কোনটো? পেনক্ৰিজ, লিভাৰ, কিডনী, হাৰ্ট। তো এনসাৰটো হ'ব B লিভাৰ। 9 নম্বৰ MCQটো হ'ল ৰক্ত সঞ্চালনৰ বাবে কোনটো অংগ দায়ী? লাং, ব্ৰেইন, হাৰ্ট, কিডনী। এইটো হাৰ্ট হ'ব। ৰেছপাইৰেশ্যন কোনটো গেছ লোৱা হয়? অক্সিজেন, নাইট্ৰজেন, কাৰ্বন ডাই অক্সাইড, হাইড্ৰজেন। A নম্বৰটো হ'ব অক্সিজেন। তো 7 নম্বৰ লেচনটো আছে নিয়ন্ত্ৰণ আৰু সমন্বয়। আমাৰ শৰীৰৰ নিয়ন্ত্ৰণৰ মুখ্য অংগ কোনটো? হাৰ্ট, ব্ৰেইন, কিডনী, লাং। এনসাৰটো হ'ব B ব্ৰেইন। তো 2 নম্বৰ কুৱেশ্যনটো হ'ল নাৰ্ভাছ ছিষ্টেমৰ মুখ্য ইউনিট কি? A নম্বৰ MCQটো হ'ল নেফ্ৰন, B নম্বৰটো হ'ল নিউৰন, C নম্বৰটো হ'ল এলভিঅলাই, D নম্বৰটো হ'ল চেল। তো এনসাৰটো হ'ব B নিউৰন।
3 নম্বৰ MCQটো হ'ল নিউৰনৰ কাম কি ব্লাড ট্ৰান্সপোৰ্ট কৰা সিগনেল ট্ৰান্সপোৰ্ট কৰা অক্সিজেন ট্ৰান্সপোৰ্ট কৰা ফুড ট্ৰান্সপোৰ্ট কৰা তো এনসাৰটো হ'ব বি সিগনেল ট্ৰান্সপোৰ্ট কৰে নিউৰনৰ কাম হয় তো 4 নম্বৰ MCQটো হ'ল ৰিফ্লেক্স একশ্যন ক'ত নিয়ন্ত্ৰিত হয় ব্ৰেইন স্পাইনেল কৰ্ড হাৰ্ট কিডনি তো এনসাৰটো হ'ব বি স্পাইনেল কৰ্ড উদ্ভিদে কোন ধৰণৰ কোঅৰ্ডিনেশ্যন দেখুৱায় নাৰ্ভাছ কোঅৰ্ডিনেশ্যন হৰম'নেল কোঅৰ্ডিনেশ্যন ৰিফ্লেক্স একশ্যন ব্লাড সাৰ্কুলেশ্যন তো 6 নম্বৰ কুৱেশ্যনটো হ'ল অক্সিন কি এনজাইম হৰম'ন সল্ট ভিটামিন তো অক্সিন কি আমি সবেই জানো হৰম'ন তো 7 নম্বৰ কুৱেশ্যনটো হ'ল এণ্ডক্ৰাইন গ্লেণ্ড কি উৎপন্ন কৰে ব্লাড হৰম'ন অক্সিজেন ফুড বি নম্বৰটো হ'ল হৰম'ন তো পিটুইটাৰী গ্লেণ্ডক কি বুলি কোৱা হয় তো স্মল গ্লেণ্ড মাষ্টাৰ গ্লেণ্ড বিগ গ্লেণ্ড চিম্পল গ্লেণ্ড তো উত্তৰটো হ'ব বি মাষ্টাৰ গ্লেণ্ড তো 9 নম্বৰ কুৱেশ্যনটো হ'ল টাচ কৰিলে প্লেণ্ট লিফ বন্ধ হোৱা উদাহৰণ কি ট্ৰপিজম নেষ্টিক মুভমেণ্ট ৰিফ্লেক্স একশ্যন গ্ৰোথ তো এনসাৰটো হ'ব বি নেষ্টিক মুভমেণ্ট 10 নম্বৰটো হ'ল মিমোছা প্লেণ্টৰ মুভমেণ্ট কি ধৰণৰ ট্ৰপিজম নেষ্টিক মুভমেণ্ট ৰিফ্লেক্স ৰেছপাইৰেশ্যন বি নম্বৰটো হ'ল নেষ্টিক মুভমেণ্ট তো 7টা